হাই বন্ধু বান্ধৱীসকল, আজি মই আৰু এটা ভিডিঅ' লৈ আহিছোঁ। আপোনালোকৰ তলত বোৱা কাপোৰ কেইযোৰমান লৈ আহিছোঁ। আহকচোন চাওক। এইযোৰ এযোৰ ইয়াত হালধীয়া আৰু ৰঙা ফুল দিয়া আহিছে। এনেকৈ ইয়াৰে এখন মেখেলাখনতো এনেকৈ ফুল দিয়া হৈছে। এইযোৰ কণ্ট্ৰাষ্ট কৰি বোৱা হৈছে। এইযোৰ এযোৰ ইয়াত এনেকৈ পাতকৈ ফুল দিয়া হৈছে। এইযোৰ মাছৰাজে বোৱা হৈছে। ইয়াৰে এখন মেখেলাখনতো এনেকৈ ফুল দিয়া হৈছে। এইকেইযোৰ কাপোৰ মই ঘৰতে বৈছোঁ নিজৰ শালত। এইযোৰ এযোৰ ইয়াত ক'লা কৰি ফুল দিয়া হৈছে, গোটেই গাঁততে দিয়া হৈছে, গোল গোল কৰি দিয়া হৈছে। ইয়াৰে এখন মেখেলাখনতো এনেকৈ ফুল দিয়া হৈছে। এইবাৰ মই দেখুওৱা মোৰ গোটেইকেইযোৰতকৈ ভাল লগা কাপোৰযোৰ এবাৰ দেখুৱাওঁ আপোনালোকক। এইযোৰ মোৰ গোটেইকেইযোৰতকৈ ভাল লগা কাপোৰ যিমান আছে, মোৰ এইযোৰ মই বহুত ভাল পাওঁ। আৰু ডিজাইনটোও বহুত ভাল লাগে। আপোনালোকেও এনেকৈ ডিজাইন দিব পাৰিব। ডিজাইনটো চাই ল'ব ভালকৈ। ইয়াৰে এখন মেখেলাখনতো এনেকৈ ফুল দিয়া হৈছে। ডিজাইনটো মোৰ বহুত ভাল লাগে। কাপোৰটো এনেকৈ দিছোঁ মই ডিজাইনটো। আপোনালোকেও দিব পাৰিব। পাহাৰ ডিজাইন হয়তো। এইবাৰ মই কেইখনমান ছিংগল চাদৰ দেখুৱাম। এইখন ছিংগল চাদৰ, বগা মাছৰাজ চাদৰ। ইয়াত এনেকৈ ফুল দিয়া হৈছে। মাছৰাজ বোৱাই হৈছে। এনেকৈ ববি পাৰি কৰি দিছোঁ। এইখন চাদৰ, এইখনো ছিংগল চাদৰে। ইয়াত ৰঙা আৰু বগা এনেকৈ চেককৈ পাৰি দিয়া হৈছে আৰু গোটেই গাটোতে এনেকৈ ফুল দিয়া হৈছে। এইটো ববি পাৰি বুলি কয়। আৰু এইখনো ছিংগল চাদৰে এনেকৈ ফুল দিয়া হৈছে। ইয়াত ৰঙাকৈ ফুল দিয়া হৈছে, পাৰিটো ৰঙা দিয়া হৈছে। মাছৰাজত পাত বোৱা হৈছে। ইয়াত ঘিউ কালাৰৰ পাতটো বৈ দিয়া হৈছে বগাত। ভিডিঅ'টো আজি এইখিনিয়ে কাপোৰে মই আপোনালোকৰ মাজলৈ লৈ আহিছিলোঁ। যদি মোৰ ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। লগতে আৰু এনেকুৱা ভিডিঅ' লৈ আহিম। মোৰ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি থ'ব। বহুতো কাপোৰ আছে, কাপোৰবিলাক মই লৈ আহিম আৰু চাই থাকিব। ধন্যবাদ।